আমি নারী রূপী নারী চিন্তিত দৈত্য প্রদান সিয়া দিলা দেব কয়মৃত করিলা দুর্ধর যুদ্ধ যত দেবাসুর দেব কজি নীলা হরি ভূয়া পরিকল্পিত প্রধান বলে ভাগবত ত্যাগ করেছে পলয় জলত রাতি করিলা বিহার সত্যবৰ্তে তুতি কৰি নন্ত গীতাঞ্জলি নৱম স্কন্ধৰ শুনা বংশৱালী কাকু কাকু কহিলা সখাদ হৈ জাতি শতাংগ সাগৰ নিগনু সজ জাতি জনক শান্তনু নিমি সৌৰভ ভৰত আহমাৰ বংশ কহিলা কথা যত পৰশুৰাম নামে অৱতাৰ কৃষ্ণ নিকেতীয় কৰিয়া ভূমি তিনি সাত বাৰ শ্ৰৱণে বিনাশে মহা দুৰিত তৰিত আছে তাতে হেনে ৰাম চন্দ্ৰৰ চৰিত যজাতিৰ জ্যেষ্ঠ পুত্ৰ যদু নাম জাৰ তাহানে বহত ভৈলা কৃষ্ণই অৱতাৰ বসুদেৱ দৈৱকীত হতে জন্ম ভৈলা বংশৰ ভয়ত নিয়া গোকুল আমি শুনি দশম স্কন্ধৰ কথা শিশুলীলাই মনকে কৰিলা হৰি তথা পুতনা কুকিলা স্তন সমে প্ৰাণ ভকত গুচাই কিনা বটনি যাতন বনজুয় হতে গোপ কৰু পৰিত্ৰাণ উপলবন বিষয় তুম্ন ভজন ভকবচ্চ ধেনু কালি কণি কালি